যুদ্ধ করিব তোমালোকে তোমালোকৰ অমল নীতি কৌশলৰ আগত ৰাম কৃষ্ণৰ প্ৰাণ বায়ু উৰিব একেলগে। সেই বিষয়ে অলপো চিন্তা নকৰিব সেনাপতি ডাঙৰীয়া। মাথো সেই সৰু ল'ৰা দুজনৰ লগত যুদ্ধ কৰিবলগীয়া হোৱাৰ বাবেহে লাজ পাইছো। তুমি ঠিক কথাকে কৈছা। তথাপিতো মহাৰাজৰ চিন্তা দেখুৱা সেই চিন্তা আমি দূৰ কৰিবই লাগিব। ৰামকৃষ্ণ সৰু ল'ৰা নহয়, অৱশ্যেই তোমালোক দুয়োৰে সমকক্ষ বুলি মই নাভাবো। আৰু যদি জয় লাভ কৰিব পাৰা সন্নামোদ্দল অধিকাৰী তোমালোক। যদি কোনো প্ৰশ্নই নাহে সেনাপতি ডাঙৰীয়া, কি কোৱা ভাই? সবাই আমাৰ অনিবাৰ্য। আপুনি মাত্ৰ পুৰস্কাৰ ল'বলৈ সাজু থাকক। কথা এর তোমালোকৰ কোমল হাতী তোমালোক দুয়োৰে এই মৃত্যুৰাজ বিৰাজ সংঘৰ পৰম মুখ্য তোমালোক দুয়োৰে আমাৰ নীতি কৌশলৰ আগত ৰাম কৃষ্ণৰ প্ৰাণ বায়ু উৰিব একেলগে। আৰু তাৰ পাছত বিদ্ৰোহী দলৰ নেতা বাসুদেৱ আৰু অক্ষেত্ৰত মানে